নমস্কাৰ এতিয়া আজি 15 তাৰিখ ডিচেম্বৰ এতিয়াৰ পৰা এক মাহৰ ভিতৰত আপোনাৰ ক্ৰাছ আছিলে বা যি নতুন লাভ আহিব লগা আছিলে কি কাৰেন্ট ফিলিংছ লৈ আছে বা কি নতুন নেক্সট একশ্যন ল'ব তেখেতসকলে সেইটো জানিবৰ কাৰণে আজি মই ৰিডিং লৈ আহিছোঁ এইটো জেনেৰেলাইজ ৰিডিং হয় এইটো পাৰ্চনেল ৰিডিং নহয় পাৰ্চনেলি হয়তো ৰেজনেট নকৰিব পাৰে জেনেৰেল ৰিডিং হয় এইটো সো গতিকে আজিৰ দিনটো মই অহা 30 দিনত আপোনাৰ কি একশ্যন হ'ব বা আপোনাৰ ক্লাছে আপোনাৰ কি ভাবি আছে তো সেইটো আমি চাবলৈ গৈ আছোঁ তো মই কাৰ্ড পিক কৰিম এটা ডিপ ৰিডিং ল'ব আৰু এইটো জেনেৰেলাইজ ৰিডিং হয় আকৌ কৈ দিছোঁ এইটো পাৰ্চনেলি ৰেজনেট নকৰিব পাৰে অভাৰঅল মেল ফিমেল ওকে ইউনিভাৰ্ছ হেল্প কৰিব তেখেতসকলৰ গাইডেন্স দিবৰ কাৰণে ওকে ফাৰ্ষ্ট কাৰ্ড আহিছে ডেথ ওকে Page of Swords মই কাৰ্ড পিক কৰিছোঁ দেন কৈ আছোঁ ওকে 7 of Cups Queen of Swords okay 3 of Swords আচ্ছা King of Pentacles. Okay, good. King of Swords. Okay. মই এতিয়া এফালৰ পৰা কাৰ্ড বিলাক কৈ আছো 3 of Queen 3 of Swords আৰু আপোনাৰ Queen of Swords এইটা কাৰ্ডে কি কৈছে আপোনাক যোন আপোনাৰ ক্ৰাছ আছে বা নিউ লাভ আছে এখেতসকলে বহুত কনচিয়াছলি ভাবি আছে আপোনাৰ কথা এই পাৰ্সনজনে বাস্তৰ কিবা হাৰ্ট ব্ৰেক বা ইমোশনাল পাৰ্ট পেইন আৰু হেৰ মাইন্ডটো বহুত গাৰ্ডেড হৈ আছে মনটো বহুত গাৰ্ডেড হৈ আছে সিহঁতে মেবি বহুত কোল্ড ডিস্টেন্ট আৰু বহুত ভেৰি লজিকেল টাইপ দেখাব পাৰে বাট সেইটো একচুয়ালি এটা ডিফেন্স মেকানিজম হয় যে আকৌ পেইন নাহক বুলি আকৌ আগৰ নিচিনা কষ্ট নাপাওক বুলি তো সিহঁতে নিজে নিজক কৈ আছে যে নিজক আৰু হাৰ্ট কৰিব নালাগে ঠিক আছে তো সেইটো কৈছে আপোনাৰ কাৰ্ডে নেক্সট আপোনাৰ পেজ অফ সৰ্টছ আপোনাক কৈছে বাট তেখেতসকল আপোনাক লৈ কিউৰিয়াছও হয় ফাৰ্ষ্ট কাৰ্ডতে কৈছিল ন অকমান কিউৰিয়াছও হয় আপোনাক ওয়াচ কৰি আছে চাই আছে অবজাৰ্ভ কৰি আছে হয়তো সোশ্যাল মিডিয়া থ্ৰু ইনষ্টা হওক এফবি হওক আপোনালোক কথা পাতিবও বিচাৰি আছে বাট আনচিয়ৰ হৈ আছে কেনেকৈ ষ্টাৰ্ট কৰিব আৰু ক'ৰ পৰা ষ্টাৰ্ট কৰিব বুজি পাইছে যে ইয়াৰ পৰা কয় যে আপুনি ক'ৰ পৰা ষ্টাৰ্ট কৰিব কেনেকৈ ষ্টাৰ্ট কৰিব সিহঁতৰ যদি আপোনাৰ নিউ লাভ বা ক্ৰাছৰ কথা কৈছো সিহঁতৰ থটছ বহুত এক্টিভ হৈ আছে আপোনাৰ কথা বাৰ বাৰ মাইণ্ডত আহিয়ে আছে বাট ইমেচ্যুৰ হৈ আছে আৰু হেজিটেণ্ট হৈ আছে মানে ক'ৰ পৰা ষ্টাৰ্ট কৰিব কেনেকৈ ষ্টাৰ্ট কৰিব তেনেকুৱা হৈ আছে এটা মই কৈছো কি হোৱা তেখেতসকলে একচুৱেলি কি ভাবি আছে ডিপলি মানে তো 7 অফ কাপছে কয় ইমোশনালি একচুৱেলি তেখেতসকলে কনফিউজড এটা আছে তেখেতসকলে এট্ৰেকশ্যন ফিল কৰি আছে ইণ্টাৰেষ্টটো হয় কিউৰিয়চিটিটো অলৰেডি আমি দেখি পাইছোৱে বাট সিহঁতে একচুৱেলি বুজি পোৱা নাই সিহঁতে একচুৱেলি লাগে কি হয় কনফিউজ হয় মাল্টিপল থটছ আহি আছে অপশ্যনো আছে ইমোশনাল ডিষ্ট্ৰেকশ্যনো আছে এনেকুৱা হৈ আছে সো একচুৱেলি ইণ্টাৰেষ্টটো আছে কিউৰিয়চিটিও আছে বাট কনফিউজড এটা আছে তো সেকেন্ড মই পাইছো ডেথ এখন মেজৰ আৰ্কেনা কাৰ্ড হয়
that deep down এটা বহুত ডাঙৰ ইমোশনাল ট্ৰান্সফৰমেশন হৈ আছে সিহঁতৰ আপোনাৰ ক্ৰাছ বা নিউ লাভৰ ওল্ড স্কুল প্যাটাৰ্ন আছিলে কিন্তু পাছ যিবিলাক কানেকশ্যন আছিলে আৰু ফিয়াৰ্স যিবিলাক আছিলে এইবিলাক লাহে লাহে কমি আহিব ধৰিছে এখন কাৰ্ডে কয় যে এটা স্লো পটেনশিয়াল এটা নতুন বিগিনিঙৰ কাৰণে বাট এতিয়াহে হ'ব যেতিয়া সিহঁতে যদি পাছটো লেট গো কৰিব সো আপকামিং 30 ডেজত এটা ট্ৰান্সফৰমেশন হ'বগে তেহেতসকলৰ ট্ৰান্সফৰমেশনৰ পিছত আপুনি এটা গুড সাইন দেখিবলৈ পাব এনেকুৱা নহয় যে আপোনাৰ কথা ভবাই নাই আপোনাৰ কথা বহুত ভাবি আছে একচন ল'ব কেলে পৰা নাই এটা একচুয়ালি কনফিউজড হৈ আছে কনফিউজ কৰ পৰা হৈ আছে অল যেটো পাস প্যাটাৰ্ন আছিলে তাৰ পৰা হৈ আছে এটা হিৰো মই হেটো ক'বলৈ গৈছো হিৰো ৰিয়েল ইন্টেনশন কি হয় একচুয়ালি হয়নে বা ফিউচাৰ এনাৰ্জি কি আছে সো কিং অফ সৰ্টস আৰু কিং অফ পেন্টাকলস দুটা কাৰ্ড এটা পাৰসন যেটো আপোনাৰ লাভ আছে বা ৰাজ আছে ইহঁতে একচুয়ালি ষ্টেবিলিটি বিচাৰে আৰু ম্যাচুৰিটি বিচাৰে বাট ইহঁতে বহুত স্লোলি মুভমেন্ট কৰিব বিচাৰে এন্ড লজিক্যালি যাব বিচাৰে ফিমেল পাৰ্টনাৰ বিলাক অলপ লজিক্যালি যায় বাৰু এবাৰ তেহেঁতসকলে ডিসাইড কৰাৰ পিছত যে সিহঁতে সিৰিয়াছ আৰু গ্ৰাউণ্ডেড লাগে নে কেজুৱেল লাগে সিহঁতে আৰু মানে ইমোশন আৰু পাস প্যাটাৰ্নত লাগি নাথাকে মানে তেখেতসকলে এটো কনফিউজ হৈ আছে যে তেখেতসকলক সিৰিয়াছ या গ্ৰাউণ্ডেড ৰিলেশনশিপ লাগে ইয়াৰ তেখেতক কেজুৱেল বা ৰিলেশনশিপ লাগে যিয়ে নহওক লাগিলে বাট তেখেতসকলে এবাৰ এটো ডিসাইড কৰি লোৱাৰ পিছত তেতিয়া আৰু বাকি কোনো টেনচন নাই বহুত ইজিলি আৰু স্মুথলি হ'ব বাট উইদিন 30 ডেজ হোপফুলি তেখেতসকলে সেই ডিসিশনটো ল'ব আৰু আপুনি এটা গুড সাইন পাব এতিয়া অহা 30 দিনত কি হ'ব পাৰে কি পসিবিলিটিজ আছে আপোনালোকৰ যেটো কমিউনিকেশন অলৰেডি আছিলে হেতু আৰু ইনক্ৰিজ হ'ব পাৰে ইমোশনাল ওয়াল এখন প্ৰেজেন্ট মই দেখিবলৈ পাইছো বাৰু অহা 30 দিনত মই অলৰেডি কৈছো যে কনফিউজিং ষ্টেটৰ পৰা ট্ৰানজিশনিং হৈ পিনে এটা ক্লিয়াৰিটিলৈ যাবগে সম্পূৰ্ণৰূপে কমিটমেন্ট নিদিব পাৰে বাট এটা ষ্ট্ৰং পটেনশিয়াল আছে সামথিং ৰিয়েল এই 30 দিনৰ ভিতৰত বা 30 দিনৰ অন্তত গতিকে এটো এটা গুড সাইন হয় আপোনাৰ কথা ভাবি আছে বাট কনফিউজিং ষ্টেটাস আছে যেটো অল পাস প্যাটাৰ্নৰ কাৰণে হৈ আছে হেতু প্যাটাৰ্ন যাবগে আৰু ক্লিয়াৰিটি আহিবগে দেন ডিসাইড কৰিব উইদিন 30 ডেজ আপুনি এটা গুড সাইন দেখিবলৈ পাব আপোনাৰ কমিউনিকেশন বাঢ়িব তেখেতৰ লগত তেখেতে ক্লিয়াৰিটি পাব সম্পূৰ্ণৰূপে কমিটমেন্ট নিদিলেও ষ্ট্ৰং পটেনশিয়াল আছে লং টাৰ্ম কিবা এটা হোৱাৰ কাৰণে এটা কাৰ্ডে আপোনাক গাইডেন্স কি দিব বিচাৰিছে কাৰ্ডে কৈছে যে আপুনি যেটো ইমোশনস আছে হেতুলে চেজ নকৰিব ফোৰ্স নকৰিব ইয়াৰ 30 দিন সময় বহুত বেছি সময় নহয় সোনকালে পাৰ হৈ যাবগে তেখেতসকলক সময় দিয়ক আৰু তেখেতসকলে নিজে আপোনাৰ ওচৰত আহি কিনে তেখেতসকলৰ ইমোশন আপোনাক এক্সপ্ৰেছ কৰিব আপুনি খালি কনফিডেন্ট থাকক ক্লিয়াৰ থাকক আৰু ইমোশনালি বেলেন্স থাকক যেটো গ্ৰো হ'বলৈ আছে অলৰেডি হ'ব বিকজ এভৰিথিং ইজ অলৰেডি ডেস্টিনড সো অহা 30 দিনত আপোনাৰ ক্ৰাছ আপোনাৰ লাভৰ কি হ'ব তো মই আপোনাক হিনি ক'লো সো বছৰটো শেষ হ'বলৈ গৈ আছে সো নিউ ইয়াৰৰ ইনিশিয়াল ষ্টেজতে জানুৱাৰী ভাগতে আপুনি এটা বহুত ধুনীয়া গুড নিউজ পাবলৈ গৈ আছে আপোনাৰ ক্ৰাছৰ পৰা আপোনাৰ বা নিউ লাভৰ পৰা সো এইখিনি ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ ওয়েলকাম